আমি আজি সকলোৱে পৰিষ্কাৰ হাতৰ যাদু দেখুৱাওঁ। আমি জানো পৰিষ্কাৰ হাতেই শক্তিশালী হাত। হাতেৰে কাম কাজ কৰোঁতে বিভিন্ন ঠাইৰ পৰা বেমাৰৰ বীজাণু আহি হাতৰ তলুৱা আঙুলিৰ ফাকত নাইবা নখৰ মাজত সোমাই থাকে। সেই হাতেৰে চকু, নাক, মুখ চুলে তথা খাদ্যবস্তু খালে তাৰ পৰা সহজে বেমাৰ সংক্ৰমিত হ'ব পাৰে। ঠিক তেনেকে হাতৰ দ্বাৰাই শৌচালয় বা মাটিৰ পৰা বেমাৰৰ জীৱাণু খাদ্যৰ লগত মিহলি হৈ খোৱাৰ লগে লগে পেটৰ ভিতৰলৈ যাব পাৰে। জীৱাণুৰ এটা প্ৰধান উৎস হৈছে শৌচ। 1 গ্ৰাম শৌচত মিহলি হৈ থাকে 1 কোটি ভাইৰাছ, 10 লাখ বেক্টেৰিয়া আৰু 1000 পৰজীৱীৰ কোষ আৰু কণী। চাবোনেৰে হাত ধুলে হাতত থকা সকলো জীৱাণু আঁতৰি যায়। সেয়েহে যেতিয়া তুমি চাবোনেৰে হাত ধোৱা তেতিয়া তুমি হাত পৰিষ্কাৰ কৰা, জীৱাণুৰ পৰা নিজকে পৰিষ্কাৰ কৰা। এই পৰিষ্কাৰ হাতেই তোমাক বেমাৰ আজাৰত নপৰিবলৈ সহায় কৰিব। পৰিষ্কাৰ হাতেই তোমাক শক্তিশালী কৰিব। তুমি কেতিয়া কেতিয়া চাবোনেৰে হাত ধুবা? শৌচ কৰাৰ পিছত নিজক পৰিষ্কাৰ কৰাৰ কাৰণে চাবোনেৰে হাত ধুব লাগে। খোৱাৰ আগত বা খাদ্যবস্তু স্পৰ্শ কৰাৰ আগত চাবোনেৰে হাত ধুব লাগে। নাক চাফা কৰাৰ পাছত বা হাতেৰে মুখত সোপা দি হাঁচিওৱাৰ পিছত চাবোনেৰে হাত ধুব লাগে। গৰুৰ গোবৰ বা কোনো জন্তুৰ শৌচ স্পৰ্শ কৰিলে চাবোনেৰে হাত ধুব লাগে। হাত কেনেকৈ ধুব লাগে মনত ৰাখিবা। 5টা পৰ্যায়েৰে হাত ধুলেহে হাত ভালকৈ পৰিষ্কাৰ হয়। এই 5টা পৰ্যায় হ'ল: হাত দুখন পানীৰে তিয়াই চাবোন ব্যৱহাৰ কৰা, দুয়োখন হাতৰ তলুৱা ভালদৰে ঘঁহা, তলুৱা দুখনৰ সন্মুখ আৰু পিঠি দুয়োফালে আৰু আঙুলিৰ ফাকে ফাকেও ঘঁহা, আঙুলিৰ আগবিলাক আৰু নখবিলাক হাতৰ তলুৱাত ঘঁহক, দুয়োখন হাতেই এনেকৈ ঘঁহক। পানীৰে হাত দুখন ধোৱা। এই নিয়মকেইটাৰে এটা ধুনীয়া পদ্য হয়। সবাতোকৈ প্ৰথমে হাত দুখন লওঁ তিয়াই, পাছত চাবোনেৰে নাচে জিল মিলাই, এইবাৰ এখন হাত সিখনত মিলে, এবাৰ আগলে এবাৰ পিছলে খেল একোটা খেলে, তাৰপিছত খেল চলে আঙুলিৰ ফাকত, খেলিবলৈ দিয়া হয় এইবাৰ নখত। পুনৰ পানী পাই হাত উঠে জিলিকি, কিয়নো চাফা হাততে আছে বাহাদুৰি। তুমি এতিয়া চাবোনেৰে হাত ধোৱাৰ সকলো নিয়ম জানি ল'লা। তুমি ঘৰত হাত ধোৱাৰ এজন শিক্ষক হৈ পৰিলা। তোমাতকৈ সৰু ভাই ভনীহঁতক খোৱাৰ আগতে চাবোনেৰে হাত ধুবলৈ সহায় কৰা। তোমাতকৈ সৰু ভাই ভনীহঁতক হাত ধোৱাৰ 5টা কৌশল শিকাই দিয়া। তেওঁলোকক চাফা হাতৰ যাদু দেখুওৱা আৰু যেতিয়া হাত ধোৱাৰ গানটো বা পদটো গাবা তেওঁলোকৰ লগত যথেষ্ট স্ফূৰ্তিৰে গাবা। ধন্যবাদ।